নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। মই আজি কাম কৰিবলৈ লৈছোঁ এখন মাৰুতি চুজুকি বেলিনো, যিখন ফ্ৰণ্ট ছাইডে এক্সিডেণ্ট হৈছিলে। কমপ্লিট ডেমেজ হৈ গৈছে ৰাইট ছাইডটো, হেডলাইট, বনেট, বাম্পাৰ, ফেণ্ডাৰ। বাকী এতিয়া দেখা যাব খোলাৰ পিছত, ডিছমেণ্টেল হ'ব। ডিছমেণ্টেল হোৱাৰ পিছত দেখা যাব কিমান কি ডেমেজ হৈছে। দেখাটো বাহিৰৰ পৰা প্ৰায় ডেমেজেই দেখা দিছে। এতিয়া মই খুলিবলৈ ষ্টাৰ্ট কৰিছোঁ বেলিনোখন। ডিছমেণ্টেল কৰিম, প্ৰত্যেকটো পাৰ্টছ কি ডেমেজ হৈছে, কি চেঞ্জ কৰিব পৰা যাব আৰু কি ৰিপেয়াৰ কৰিব পৰা যাব। ডিছমেণ্টেল কৰাৰ পিছতহে মই প্ৰচেছটো গম পাম। গতিকে এতিয়া মই চব ডিছমেণ্টেল কৰিছোঁ। আমাৰ কমপ্লিট গাড়ীখন ডিছমেণ্টেল হৈ গ'ল। কি পাৰ্টছ ডেমেজ হৈছে আপোনালোকক দেখুৱাই যাম, চাই ল'ব আপোনালোকে। আৰু নতুন পাৰ্টছ কি লাগিব দেখুৱাম, চাব। ডিছমেণ্টেল কৰাৰ পিছত দেখিলোঁ এই কেলেমবিলাক কমপ্লিট বেণ্ড হৈ গৈছে। এইটো 2 নম্বৰ কেলেম ফেণ্ডাৰ। এইডাল আপাৰ মেম্বাৰডাল কমপ্লিট বেণ্ড হৈ গৈছে, এটা ৰিপেয়াৰ কৰা যাব। যোনটো এপন মেম্বাৰ সেইটো কমপ্লিট ডেমেজ, সেইটো ল'ৰাৰটো কমপ্লিট ডেমেজ হৈ গৈছে। এইটো চেঞ্জ কৰিব পৰা যাব, কাৰণ এইটো ৰিপেয়াৰ কৰিলে ফিনিচিং ভাল নাহিব, পিছত প্ৰব্লেম হ'ব। সেইটো কাৰণে আমি এইটো ৰিপ্লেচ কৰিম। এতিয়া আমি প্লাজমা কাটাৰে যোনটো বস্তুৰ ৰিপ্লেচ কৰা যাব সেইটো কাটিং হৈছে, দেখিবলৈ পাইছে আপোনালোকে। সেইটো কাটিং ডিছমেণ্টেল হোৱাৰ পিছত আমি নতুন পাৰ্টছ ইয়াত ইনষ্টল কৰিম, তাৰপিছত ছেটিঙো হ'ব। দেখিবলৈ পাইছে এইটো কাটিং কৰা হৈছে, গতিকে ভিডিঅ'টো চাই থাকক। ফাইনেলি এইটো কাটিং কমপ্লিট হৈছে। এতিয়া কাটিং কৰাৰ পিছত এই টুকুৰাটো ৰিপ্লেচ কৰা যাব। এইটো আমি নতুন এপ্ৰন মেম্বাৰ আনি এইটো কাটিং কৰি ইয়াত ইনষ্টল কৰিছোঁ। ফাইনেলি ইয়াত ৱেল্ডিং কৰা হৈছে, মিগ ৱেল্ডিং, যোনটো ৰাষ্টিঙৰ প্ৰব্লেম নাহে। এবাৰ কমপ্লিট ৱেল্ডিং হোৱাৰ পিছত এবাৰ ফেণ্ডাৰ, বাম্পাৰ, লাইট কমপ্লিট
এবাৰ লাইনত আহিছেনে নাই, বডি এলাইনমেণ্টটো ঠিক আছেনে নাই আমি চাবলৈ এবাৰ ফাইনেল চেকআপ কৰি লৈছোঁ। এয়া দেখিছে মই ফেণ্ডাৰখন ছেটিং কৰি আছোঁ। ভালকৈ নাট বল্টুবিলাক টাইট কৰি লৈছোঁ যাতে প্ৰপাৰ এলাইনমেণ্ট হয়, গ্ৰেপ প্ৰপাৰ হয়। এয়া দেখিছে হেডলাইটটো ৰিপ্লেচ কৰা হৈছে, এইটো নতুন হেডলাইট। এইটো আমি এবাৰ ছেটিং কৰি চাওঁ যাতে গ্ৰেপ বনেট আৰু ফেণ্ডাৰ হেডলাইটৰ মাজত যিটো গ্ৰেপ থাকে আৰু প্ৰপাৰ ছেটিং হৈ থাকে, যাতে পিছত একো প্ৰব্লেম নিদিয়ে। দেখিবলৈ পাইছে এইটো ছেটিং কৰি আছোঁ। এতিয়া বনেটখন চালেই গম পাই যাম গেপটো কিমান, ক'ত কি অমিল হৈ আছে। গতিকে আমি আকৌ এবাৰ মিলাবলৈ যত্ন কৰিছোঁ। এতিয়া ফাইনেলি বাম্পাৰটো আমি এবাৰ বহুৱাই চাম যে ছেটিং অ'কে আছেনে বাম্পাৰৰ ফেণ্ডাৰৰ মাজত গেপ। ফাইনেলি আমাৰ ফ্ৰণ্ট শ্ব'টো ছেটিং হৈ গৈছে। আপোনালোকক দেখুৱাইছোঁ যে গেপ দেখিছেনে কিমান ধুনীয়া ইকুৱেল হৈছে প্ৰত্যেকটো গেপ। ফ্ৰণ্ট ছাইড বনেট ফেণ্ডাৰ মাজত এইটো ফাইনেল লুক। যোনখন গাড়ী বনাইছিলোঁ এইখন পেইণ্টিঙৰ পৰা অহাৰ পিছত ফাইনেল লুক। বাকী কেনেকুৱা পাইছে জনাব। যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু যদি কাম ধুনীয়া পাইছে, অ'কে হৈছে, তেতিয়া যোৰহাট RD মটৰ্ছ আহিব পাৰে সকলো। আৰু কামৰ কোৱালিটি ধুনীয়া হয় আৰু ফিনিচিং অ'কে পাব, আপুনি 100% পাব। গতিকে আহিব পাৰে, ভিজিট কৰিব পাৰে যোৰহাট RD মটৰ্ছ। এয়া গাড়ী কমপ্লিট হৈ এতিয়া ডেলিভাৰী হৈছে। থেংক ইউ।